হেল্ল' এভৰিৱান, আজি আছে আমাৰ ঘৰত আইনাম। এয়া ধুনীয়াকৈ আইতাসকলো আহিল আৰু আইতাহঁতে ইমান গৰম পাইছে ৰাইজ। আৰু এইকেইদিনটো জানেই ইমান ঢালি বাকী একদম ৰ'দ দিছে। আপোনালোকেতো দেখাই পাইছিল গুলুৰ আই ওলাইছিল, সেইকাৰণে আমি পূজাখনৰ পিছতে আইনামটো ধৰি দিছোঁ। আৰু কি হ'ল জানেনে ৰাইজ, সি ইমান বেছি উৎপাত কৰে। তাৰ এইমাত্ৰ চিৰিৰ পৰা পৰি দাঁত এটা উঘালি থাকে। কি বা হয় ৰাইজ, কেতিয়া গজে কোনো পাত্তা নাই। আশা কৰোঁ তাৰ দাঁতটো সোনকালে আহে গজে। এয়া আমি ধুনীয়াকৈ আইতাসকলক চাহ দিলোঁ আৰু এইফালে পুৰিৰ আয়োজন কৰিছে। আৰু গুলুৰ দাঁতকেইটা চাব ৰ'বচোন ৰাইজ, একদম এটা দাঁত নাই। তাৰ পাছত আমিও ধুনীয়াকৈ এয়া পুৰি ঘুগুনি খালোঁ। আৰু মই এনেও পুৰি ঘুগুনি বহুত ভাল পাওঁ। আৰু এইটো ভিডিঅ' হৈছে তাৰে পিছদিনাৰ ভিডিঅ'। আমি মন্দিৰত আহিলোঁ ধুনীয়াকৈ, তাৰপিছত মন্দিৰত ভাত পানী খালোঁ। আৰু গুলুই দেখিছেনে ৰাইজ, একদম মন্দিৰৰ পৰা শিল উঠাই লৈ আহিছে। এয়া আকৌ আহি পেলাই মোৰ অৱস্থা নাই, ছানস্ক্ৰীম বৈ গৈছে। আজিৰ ভিডিঅ'ত